এই ভিডিঅ'টোৰ জৰিয়তে কাৰোবাক সৰু বুলি দেখুৱাব বিচৰা হোৱা নাই, কোনো যাতে বেলেগ ভাবি নলয়। আজি মই এই ভিডিঅ'টোত ইণ্ডিয়ান আৰ্মি আৰু পাকিস্তান আৰ্মিৰ মাজত তুলনা কৰিম, গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, তেন্তে তলত থকা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বুটামটো টিপি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে কাষত থকা ঘণ্টা বুটামটো টিপি দিবলৈ নাপাহৰিব। আহক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেনাৰ সংখ্যাৰ ফালৰ পৰা ভাৰত আছে পৃথিৱীৰ ২য় স্থানত আৰু শক্তিৰ ফালৰ পৰা ভাৰত আছে পৃথিৱীৰ ৪ৰ্থ স্থানত। আৰু ভাৰতৰ আগত কেৱল আমেৰিকা, ৰুছ আৰু চীন আছে আৰু আনহাতে পাকিস্তান আছে শক্তিৰ ফালৰ পৰা ১৭ নম্বৰত। ভাৰতৰ সক্ৰিয় সৈনিকৰ সংখ্যা হ'ল ১৩,৬২,০০০। অৱশ্যে ইয়াত পেৰামিলিটাৰী সৈনিকসকলক হিচাপত লোৱা হোৱা নাই। আনহাতে পাকিস্তান আৰ্মিৰ সেনাৰ সংখ্যা হ'ল মাত্ৰ ৬,৩০,০০০। ইণ্ডিয়ান আৰ্মি আৰু পাকিস্তানীৰ মাজত তুলনা কৰিলে আমি বাজেটৰ কথা উল্লেখ কৰিবই লাগিব। ভাৰতীয় আৰ্মিৰ বাজেট হ'ল ৩,৫৯,০০০ কোটি টকা, আনহাতে পাকিস্তান আৰ্মিৰ বাজেট হ'ল মাত্ৰ ১,০৮০ কোটি টকা। ইণ্ডিয়ান আৰ্মিৰ হাতত ২,১৮৫খন এয়াৰক্ৰাফ্ট আছে, আনহাতে পাকিস্তান আৰ্মিৰ হাতত ১,২৮১খন এয়াৰক্ৰাফ্ট আছে। আৰু এটেক এয়াৰক্ৰাফ্টৰ বিষয়ে চাবলৈ গ'লে ভাৰতত ৮০৪খন এটেক এয়াৰক্ৰাফ্ট আছে, আনহাতে পাকিস্তানৰ হাতত মাত্ৰ ৪১০খন এটেক এয়াৰক্ৰাফ্ট আছে। টেংকৰ সংখ্যা চাবলৈ গ'লে ভাৰতৰ হাতত ৪,৪২৬খন টেংক আছে, আনহাতে পাকিস্তানৰ হাতত ২,১৮২খন টেংক আছে। ভাৰতৰ ছাবমেৰিনৰ সংখ্যা হ'ল ১৫খন, আনহাতে পাকিস্তানৰ হাতত মাত্ৰ ৫খন ছাবমেৰিন আছে। ইয়াৰ উপৰিও ভাৰতৰ হাতত থকা কেইবিধমান বিশেষ শক্তিশালী অস্ত্ৰ হ'ল K9 বজ্ৰ, M777 আল্ট্ৰা লাইট হাউইটজাৰ, M114 155 mm হাউইটজাৰ, সুখোই ফাইটাৰ জেট। ইয়াৰ উপৰিও ভাৰতত থকা কেইবিধমান বিশেষ শক্তিশালী মিছাইল হ'ল K4 SLBM মিছাইল, ব্ৰহ্মছ মিছাইল, অগ্নি 5। আনহাতে পাকিস্তানৰ হাতত থকা বিশেষ মিছাইলটো হ'ল শ্বাহিন-2। ইয়াৰ উপৰিও দুয়োখন দেশৰ হাতত সৰু বৰ বহু ধৰণৰ অস্ত্ৰ আছে, কিন্তু সেইসমূহ অস্ত্ৰ এইটো ভিডিঅ'ত উল্লেখ কৰা হোৱা নাই। এইটো ভিডিঅ'ত কেৱল বিশেষ অস্ত্ৰখিনিৰ বিষয়ে উল্লেখ কৰা আছে। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লগতে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টা বুটামটো টিপি দিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ, আগলৈ আকৌ লগ পাম। জয় আই অসম।